পবিত্ৰ স্থানলৈ মাতি আমাক যিখিনি অভিজ্ঞতা দিলে তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজন পলিটিকেল ষ্টুডেণ্ট আমি সদায় এই সদনৰ লগত বাজেট বিধানসভা সকলোৰ লগত জড়িত হৈ থকা দেখা যায়। গতিকে আমি আগতে কিতাপত পঢ়িছিলোঁ সদনৰ বিভিন্ন প্ৰক্ৰিয়া আছে, বিধানসভাৰ ইলেকশ্যনৰ বিভিন্ন প্ৰক্ৰিয়া আছে। গতিকে আজি যোনটো অভিজ্ঞতা পালোঁ সেই অভিজ্ঞতাখিনি নিজে পোৱাৰ লগতে বিদ্যালয়লৈ গৈ আমাৰ ডিপাৰ্টমেণ্টৰে হওক বিভিন্ন ডিপাৰ্টমেণ্টৰে হওক সকলো ল'ৰা ছোৱালীক বিস্তাৰিত কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে আজি যোনটো পদক্ষেপ ল'লে তাৰ বাবে আমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি চাইছোঁ সেইটোৱে নহয়, আমাৰ পিছত যিখিনি উঠি অহা প্ৰজন্ম আছে সেইখিনি যাতে আপোনালোকে ইয়ালৈ মাতি আমাক যেনেদৰে সুবিধা প্ৰদান কৰিলে অভিজ্ঞতা পাবলৈ, ঠিক সেইদৰে পিছৰখিনি যাতে ইয়ালৈ মাতি তেওঁলোকক অভিজ্ঞতা দিবলৈ সক্ষম হয়। আৰু আপোনালোকক আমি টিভিত দেখোঁ এনেকৈ লগ পোৱা নাই আজিলৈকে। সকলোৰে আদৰ্শ আছে, আপোনালোকো আমাৰ আদৰ্শ হয়। গতিকে আপোনালোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি যাতে এজন ভাল নাগৰিক হ'ব পাৰোঁ, অসমখনক সদায় জীয়াই ৰাখিব পাৰোঁ, অসমীয়া যাতে সদায় জীয়াই ৰাখিব পাৰোঁ, সেয়েহে আপোনালোক সদায় আমাৰ আদৰ্শ হৈ থাকিব। গতিকে আজি আপোনালোকে এনেকৈ সপৰিয়াল লগ পাই আপোনালোকৰ বাৰ্তালাপ কৰি মানে মোৰ এনেকুৱা লাগিছে আজি মই সঁচাই সৌভাগ্যৱান আপোনাৰ ইমান ডাঙৰ এজন মহান ব্যক্তিৰ লগত আজি এনেকৈ সন্মুখত কথা পাতিব পাৰিছোঁ। তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমূহ মৰিগাঁও কলেজৰ হৈ মই আপোনালৈ এই সুবিধাটো দিয়াৰ বাবে নথৈ আনন্দিত হৈছোঁ, আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈ যাতে এনেকুৱা কাৰ্যসূচীসমূহ ৰাখি আপোনালোকে আমাক ভৱিষ্যতৰ দিশত আগুৱাই লৈ যোৱাত সহায় কৰে আৰু এজন সুস্থ নাগৰিক হিচাপে সমাজৰ লগতে দেশখন সুস্থভাৱে নিৰ্মাণ কৰাত সহায় সহযোগিতা আগবঢ়াই তাৰে কামনা কৰিলোঁ। আৰু এইখিনি খুব সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে আমাক এইটো সুবিধা প্ৰদান কৰিলে মহাবিদ্যালয়সমূহৰ পৰা কিছু ছাত্ৰ ছাত্ৰীক লৈ আহি আমাৰ পশ্চিমত যিটো বিধানসভাৰ পৰিস্থিতি আমি টিভি বা নিউজ পেপাৰত আমি সদায় দেখি থাকোঁ এনেকুৱা এটা পৰিস্থিতি। আজি বাস্তৱভাৱে আমি যিটো দেখিলোঁ সঁচাকৈ আজি বহুত আনন্দিত। আৰু যিহেতুকে আজি 150 বছৰৰ জন্মজয়ন্তী মহাত্মা গান্ধীৰ যিটো এটা মানে গুৰুত্বপূৰ্ণ দিনত আমাক বিশেষকৈ আমি স্পেচিয়েল আহি পালোঁ, ইয়াতে সঁচাকৈ বহুতে আনন্দিত, বহুত ভাল লাগিছে। আৰু আপোনালোকক সদায় টিভিত দেখা পাওঁ কিন্তু আজি আপোনালোকক আমি ইমান সন্মুখৰ পৰা আমি কথা বাৰ্তা কৰিব পাৰিছোঁ, সঁচাকৈ বহুত ভাল লাগিছে। আৰু যাতে আপোনালোকে এইটো প্ৰচেছ যদি সদায় থাকে যে আমাৰ পিছৰ যিটো জেনেৰেশ্যন সিহঁতেও যাতে আহি পেলাই এইবিলাক দেখা পায় যে এনেকুৱা হয় তেনেকুৱা হয়। যিটো ভুল ধাৰণা কিছুমান থাকে ইয়াতে ধৰক আমি প্ৰায় কাজিয়া পেচাল বা কিবা এটা হৈ থাকে বিধানসভাত, তেনেকুৱা নহয়, ইয়াত কিছুমান ভাল কথাও হয়। সঁচাকৈ বহুত ভাল লাগিলে আহি। আৰু এইটো সুবিধা দিয়াৰ কাৰণে সঁচাকৈ ভাল লাগিলে। মোৰ প্ৰতিভা কৈ থৈ গৈছে যিহেতুকে আমি দেশৰ সুস্থ নাগৰিক হ'ব লাগিব আপোনালোকৰ আদৰ্শ লৈ। আপোনালোকৰ যদি সঁচাকৈ ভাল আদৰ্শ দি যায় আমি সঁচাকৈ আপোনালোকৰ আদৰ্শতে আমি দেশখন আমি অসমখন সঁচাকৈ জীয়াই ৰাখিম। আৰু লগতে সঁচাকৈ বহুতে আনন্দিত যে এইটো আমি সুবিধা পালোঁ আহি পেলাই। আৰু আমাৰ নিজৰ বক্তব্য আমি কেতিয়াও কাক পাৰোঁ ক'ব নোৱাৰোঁ যে এনেকুৱা কিন্তু এইটো সুবিধাটো সঁচাকৈ বহুত ভাল লাগিলে। আৰু মই মৰিগাঁও মহাৰ প্ৰত্যেকজন ছাত্ৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো সুবিধা দিয়াৰ কাৰণে। আৰু মই বিশ্বাস কৰোঁ আজি যি আলোচনা হৈছে, যি মহাত্মা গান্ধীৰ জীৱন দৰ্শন মহাত্মা গান্ধীৰ ওপৰত আলোচনা হৈছে, সেই বাণীয়ে নিশ্চয় আজি উপস্থিত ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। লগতে তেওঁলোকৰ যিসকল সতীৰ্থ আছে মহাবিদ্যালয়ৰ সতীৰ্থ তেওঁলোকৰ মাজলৈ এই বাণীটো তেওঁলোকে প্ৰসাৰ কৰাত সহায় কৰিব বুলি বিশ্বাস কৰিছোঁ। মই যোৱা নাই বুজিছেনে? এই বুজি ভিলেজ নবী আপুনি বিষ্ণু মন্দিৰত যায় সদায় হয় নেকি? কালি যে লগ পাইছিলোঁ আৰু লগ পাই খুব ভালে লাগিল। ভাল লাগিছেনে? বহুত মজা লাগিছে। বহুত ভাল লাগিছেনে? বহুত ভাল লাগিছে একদম। এনেকুৱা এক্সপিৰিয়েঞ্চ আকৌ পাতিলে ভাল লাগিব। অ'কে মৰমেৰে কতো দুখ নোপোৱাকে
কিয় তোমাৰ নজনাকে নজনাকে নজনাকে